নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও ডাঙৰ খবৰ। অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত সোমাই গ'ল ৩,০০০ টকা। যিসকল গোটৰ মহিলাই উদ্যমিতা আঁচনিত ১০,০০০ টকা লাভ কৰিছিলে আৰু যিসকল মহিলাই গছপুলি ৰোপণ কৰিছে লগতে যোগা কৰিছে তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব ২৫,০০০কৈ টকা। আপুনি যদিহে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল তেন্তে আপোনাৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰা প্ৰতিটো পৰিয়ালৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিৰ টকা। লগতে আহি পৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে কেইবাটাও ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। তেওঁলোকে লাভ কৰিব এইকেইটা নতুন আঁচনিৰ সুবিধা আৰু ৰেচন কাৰ্ডত লাভ কৰিব কেইবাটাও নতুন সামগ্ৰী, কিন্তু তেওঁলোকে কৰিব লাগিব এইকেইটা কাম। আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। আটাইখিনি খবৰ জানিবৰ বাবে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা। আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা। আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা। আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা। আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এতিয়াৰে পৰা ঘৰত বহিয়ে ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে বিশেষ উপহাৰ, অন্ন সেৱা দিনৰ বিশেষ উপহাৰ আৰু কোনে কোনে লাভ কৰিব ঘৰতে বহি ৰেচনৰ সামগ্ৰী। ঘৰতে বহি সেইসকলে ৰেচনৰ সামগ্ৰী লাভ কৰিব যিসকলৰ শাৰীৰিক অসুবিধা আছে বা বয়োজ্যেষ্ঠ লোক আৰু যিসকল দিব্যাংগ ব্যক্তি তেওঁলোকে ঘৰতে বহিয়ে ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে অন্ন সেৱা দিনৰ এই বিশেষ সুবিধা লাভ
লাভ কৰিবলৈ সক্ষম হ'ব আৰু চৰকাৰী আঁচনি ৰাইজৰ দুৱাৰে দুৱাৰে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। পূৰ্বৰ দৰে এই সামগ্ৰীসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হ'ব। এজনো হিতাধিকাৰী যাতে বঞ্চিত হ'বলগীয়া নহয়, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। সমাজৰ আটাইতকৈ দৰিদ্ৰ শ্ৰেণীক সহায় কৰাৰ সংকল্প কৰা হৈছে বাস্তৱায়িত আৰু তাৰ বাবে এই ধৰণৰ আঁচনিসমূহ চৰকাৰে হাতত লোৱা দেখিবলৈ পোৱা গৈছে। 1 আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব সকলোবিলাক চৰকাৰী আঁচনি। অৰুণোদয় আঁচনিৰ পৰা ৰেচনলৈকে সকলো আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, লগতে জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা, বৃদ্ধ পেঞ্চন, ৰেচনৰ চাউল, দাইল সকলো লাভ কৰিব 1 আগষ্টৰ পৰা। চাহ বাগিচাৰ মাতৃসকলৰো সকলো আঁচনি পুনৰ আৰম্ভ হ'ব 1 আগষ্টৰ পৰা। 1 আগষ্টৰ পৰা আপোনালোকে নতুন ৰূপেৰে লাভ কৰিব ৰেচন। 1 আগষ্টৰ পৰা সকলোবিলাক আঁচনি আৰম্ভ হৈ যাব। বাজেট দাখিলৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বাজেট দাখিলৰ পিছতে তেখেতে বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ পৰা ৰেচনলৈকে সকলোবিলাক আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, লগতে জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা, বৃদ্ধ পেঞ্চন আৰু ৰেচনৰ চাউল, দাইল সকলো সামগ্ৰী লাভ কৰিব। চাহ বাগিচাৰ মাতৃসকলৰ আঁচনিও পুনৰ আৰম্ভ হ'ব। নতুন ৰূপেৰে তেওঁলোকে ৰেচন লাভ কৰিব। বাজেট দাখিলৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৃহৎ ঘোষণা। 1 আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব চৰকাৰী আঁচনিসমূহ। অৰুণোদয় আঁচনিৰ পৰা ৰেচনলৈকে সকলো আৰম্ভ হ'ব আৰু নতুন ৰূপেৰে লাভ কৰিব সকলোবিলাক আঁচনি। এতিয়ালৈকে যদিহে আপুনি eKYC সম্পন্ন কৰা নাই, তেন্তে অতি শীঘ্ৰেই বেংক একাউণ্টত eKYC সম্পন্ন কৰি লওক। আপোনাৰ বেংকত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড লিংক নাথাকিলে আপুনি যিকোনো ধৰণৰ আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব। ৰেচন কাৰ্ডৰ লগতো যদিহে আধাৰ কাৰ্ড লিংক নাই, অতি শীঘ্ৰেই আধাৰ কাৰ্ড লিংক কৰাই ল'ব, অন্যথা আপুনি ৰেচনৰ সামগ্ৰী লাভৰ পৰাও বঞ্চিত হ'ব লাগিব। নলবাৰীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ড্ৰাগছ ধ্বংস। কেন্দ্ৰীয়ভাৱে প্ৰায় 472 কোটি টকাৰ ড্ৰাগছ ধ্বংস। ড্ৰাগছমুক্ত সমাজ গঢ়িবলৈ বিজেপি বদ্ধপৰিকৰ। গৃহমন্ত্ৰী অমিত শ্বাহে লৈছে বহু পদক্ষেপ। পশ্চিমবংগতো বিজেপি চৰকাৰ অহাৰ পিছত পৰিৱেশ সলনি হৈছে। আৰক্ষীৰ জালত পৰিছে ইটোৰ পাছত আনটো সৰবৰাহকাৰী আৰু নলবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ ধ্বংস কৰা হৈছে। আৰু সাৱধান, ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জাৰি কৰিছে এই আগজাননী। আৰু গুৱাহাটী, গোৱালপাৰা আৰু কামৰূপ জিলাত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সতৰ্কবাণী।